কোহিনুৰ থিয়েটাৰৰ অভিজিৎ ভট্টাচাৰ্যৰ মোৰ তেজত তোমাৰ নাম। তুমি মোক বেয়া পোৱা, মই জানো। তুমি মোক ঘৃণ কৰা, সেয়াও জানো। তোমাৰ প্ৰেমৰ পৰশত মোক ধন্য হ'বলৈ নিদিয়া, জানো। তোমাৰ বাগিচাৰ ফুলবোৰৰ মৌ চুমিবলৈ গ'লেই তুমি সেয়া নিকৃষ্ট অপৰাধ বুলি ভাবা, জানো। কিন্তু তুমিতো নাজানা যে মোৰ উশাহত বয় তোমাৰ বিশ্বাসৰ ঢৌ, মোৰ হৃদয়ত বলে তোমাৰ মৰমৰ ঘূৰ্ণি বতাহ, মোৰ চাৱনিত উজ্বলি উঠে তোমাৰ হাঁহি, মোৰ মন সাগৰত তোমাৰ নাও, মোৰ তেজত তোমাৰ নাম। আৰু উদীয়মান নাট্যকাৰ ৰাজদ্বীপৰ বৰষা যেতিয়া নামে, আমাৰ মৰমবোৰো বৰষাৰ টোপালৰ দৰে। কেতিয়াবা অভিমান কৰি আকাশৰ মেঘ হৈ দূৰলৈ গুচি যায়, আকৌ কেতিয়াবা আমাৰ কাষলৈ নামি আহে। আমাৰ সপোনবোৰ জীপাল হৈ উঠে, আশাবোৰ ফুলৰ দৰে ফুলি উঠে। কিন্তু কেতিয়াবা গৰাখহনীয়াৰ দৰে জীৱনটো খহি যাব ধৰে, সকলো শেষ হৈ যাব যেন লাগে। বৰষা বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। অন্য এক ব্যতিক্ৰমী আয়োজন, অভিনেতা নাট্যকাৰ তথা পৰিচালক চম্পক শৰ্মাদেৱৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণ। মই মহাভাৰতৰ দ্ৰৌপদী নহয় যে তহঁতে মোৰ কাপোৰ খুলি থাকিবি আৰু মই শ্ৰীকৃষ্ণক স্মৰণ কৰি লাজতে মোক ঢাকি থাকিম। মই আজি দ্ৰৌপদী, লাজ ঢাকি কেনেকৈ নিজকে ৰক্ষা কৰিব লাগে মই জানো, গতিকে সাৱধান। না না না